নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীত পাঠদান আৰম্ভ হ'ব ৰাতিপুৱা 7:30 পৰা। সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। বন্ধুসকল, আপোনালোকে চাব পাৰে অল স্কুলছ ইন কামৰূপ মেট্ৰ' মাষ্ট এডহেৰ টু ৰিভাইজ টাইমিংছ issued from September 21 as per orders from the district mission coordinator কামৰূপ মেট্ৰ'। আৰু সেইমতে বন্ধুসকল, কামৰূপ মেট্ৰ'ৰ অধীনস্থ স্কুলবিলাকৰ টাইমিং সলনি কৰা হৈছে। আৰু সেইমতে বন্ধুসকল, ৰিভাইজড টাইমিং ছেপ্টেম্বৰৰ 21 তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছে। আৰু বন্ধুসকল, কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অফিচৰ ফালৰ পৰা স্কুলবিলাকৰ কাৰণে নতুন সময়সূচী দিয়া হৈছে। বন্ধুসকল, আপোনালোকে চাব পাৰে Due to an ongoing heat wave in the district, safety guidelines have been issued to all schools until further notice. These measures shall be applicable to all private, state and central government schools operating within the district. আৰু সেইমতে বন্ধুসকল, কামৰূপ মেট্ৰ'ত চলি থকা হিট ৱেভৰ কাৰণে স্কুলবিলাকক নতুন গাইডলাইন দিয়া হৈছে। আৰু এই নতুন গাইডলাইন প্ৰাইভেট স্কুল, চৰকাৰী স্কুল, কেন্দ্ৰীয় স্কুল সকলোবিলাক স্কুলত প্ৰযোজ্য হ'ব। আৰু বন্ধুসকল, ৰিভাইজ টাইমিংছৰ মতে স্কুল পৰিচালনা ৰাতিপুৱা 7:30 পৰা 12:30 PM লৈকে হ'ব। আৰু স্কুলত হোৱা মৰ্ণিং এছেম্বলি ক্লাছৰুমৰ ভিতৰত হ'ব লাগিব, কোনো অ'পেন কেম্পাছত হ'ব নোৱাৰিব। আৰু লগতে স্কুল পৰিচালনা সমিতিক খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলক টাইজ, ৱেষ্ট কোটছ ইত্যাদি পৰিহাৰ কৰিবলৈ জনোৱা হৈছে। উল্লেখ্য যে উক্ত অৰ্ডাৰ নতুন অৰ্ডাৰ অহাৰ আগলৈকে প্ৰযোজ্য হৈ থাকিব। We hope this video was informative and helpful. Thanks for watching the video.